ৰচোন আটাইতকৈ ডাঙৰ কথা এটা কি গম পোৱা নাই কিবা পেটুকে ব্লগছ নে কোনোবা এটা আহিছে নতুনকৈ ইউটিউবত ব্লগ বনাব বোলে নতুন ব্লগাৰ হয় ঘৰ কি বালিগাঁও নে কিবা এটা কৈছে বালিগাঁও অঁ তাকে সি আহিম বুলি ক'লে মই ৰখি আছোঁ নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু এতিয়া মোৰ ফাৰ্ষ্ট ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া আমি মই এনেই অহা নাই এতিয়া অকণমান ফুৰিবলৈ আহিলোঁ এনেকৈ ফাৰ্ষ্ট ব্লগটো বনাওঁ বুলি আহিলোঁ চাই থাকক কি হয় আৰু ওপৰৰ পৰা তই ড্ৰোন শ্বুটটো লৈ লৈ আকৌ চাওনি তোমাৰ কি বিজুলী তোমাৰ কি এম্বে পোৱালি এম্বে মই এটাক কৰিবলৈ আহিছোঁ মাকা যিটো জোচত গৈছে ঘৰলৈ দানা খাবলৈ নাপাওঁ বুলিয়ে ভাবিছে আজি रहा नहीं जाता तड़प ही ऐसी है ना এইফালে চাওক ইমান ধুনীয়া নজাৰা এইফালে ইমান ধুনীয়া নজাৰা খালি হৈ আছে একদম পুৰা এইফালে আলু নিব পাৰে কোনোবাই কণ্টেক্ট লৈ ল'ব মোক মই 2 কেজিত 10 টকাকৈ দিছোঁ বেছি নহয় তাৰপিছতে আমি অকণমান আহি আছোঁ এই আমাৰ আহি আছে আইতা আইতা ব্ৰ গাভিনী ভেৰি ডেঞ্জাৰ এই আমি আহি আছোঁ চাই থকা ব্লগটো তোৰা দেখিলোঁ কি চাব নি সেইজোপা গছজোপা গছজোপা কেনেকুৱা লাগিছে দেখিছেনে হা সেইজোপা যদি মই ঘৰলৈ লৈ যাওঁ নি বাৰু খৰি বহুত হ'ব পকেটত নোসোমাই নহয় গোটেইজোপা मस्त जोक मारा रे ये हंस रे हलकट हंस কি ক'ম বাৰু গছজোপাত এবাৰ উঠি চাওঁ চ' বন্ধু তুমি মোক কেমেৰাটো ধৰা অকণমান মই পটককৈ গছজোপাত এপাক উঠি আহোঁ খাবলৈ কিবা লাগি আছে নি চাওঁ ভোক লাগিছে খানা মেইন এইজোপা ছেকেণ্ড বগৰী গছ ব্ৰ কি গছ এজোপা হে ব্ৰ গাইজ হাই গাইজ কি খবৰ আপোনালোকৰ ভালনে সকলোৱে वाह क्या सीन है ওপৰৰ পৰা তই ড্ৰোন শ্বুটটো লৈ লৈ আকৌ ড্ৰোন শ্বট ল'বলৈ আহি গান ফাটি এইকণ অকণমান পালোঁ আৰু বেছি নহয় এইকণ মাই গড মাখি চালে আই গ'ল মই চেণ্ডেলযোৰ বিচাৰি লওঁ এপাক চেণ্ডেল বিচা আজি এতিয়া ঘৰটো খৰিও বাজিব ঘৰলৈ চ' গাইছ আমি ড্ৰোন শ্বট ল'বলৈ গৈছিলোঁ মই কেমেৰাটো দিয়া বন্ধু চ' গাইছ মই ড্ৰোন শ্বট ল'বলৈ গৈছিলোঁ ড্ৰোন শ্বট ল'বলৈ গৈ সেইডাল দেখিছে কি সেইডাল দেখিছে নাই বজ্ৰ अरे कहना क्या चाहते हो এইফালৰ পৰা পোহৰ নাই পোৱা সেইটো কাৰণে এইফালে ঘূৰি লৈছোঁ আন্ধাৰো হ'ল এতিয়া ঘৰলৈ যাওঁগৈ আৰু তো ভিডিঅ'টো ভাল লাগিলে এতিয়া আমি অথনিবা যাওঁ কৰিয়ে আছোঁ কিমানো কম আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ ঘণ্টি বটনটো এনেকৈ ধামকৈ মাৰি ভাঙি দিব একেবাৰে যিমান পাৰে যাতে গোটেই জীৱন ভৰলৈ নটিফিকেশ্যন গৈ থাকে যিমান পাৰে ছাপোৰ্ট কৰিব মোক সহায় পালে ভাল পাওঁ আমিও বনাই সন্ধিয়াই লাগিলে আৰু এতিয়া কি ক'ব এতিয়া ঘৰলৈ যাম বুলি ভাবিছোঁ কিমান বাৰু ভিডিঅ' ক্লিপ বনাওঁতে এটা পচন্দে নহয় ভিডিঅ' একোৱে নহয় এতিয়া এনেকৈ লাষ্টত আৰু ভাবিলোঁ এতিয়া ঘৰলৈ যাওঁ সন্ধিয়া লাগিলে কাইলৈ বনাম কিবা কিবি থাকিলে তো নতুন ব্লগাৰ বেছিকৈ অকণমান ভিডিঅ' দীঘল কৰিবলৈও প্ৰব্লেম হয় তো ভিডিঅ'টো চাই দি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ইনষ্টাগ্ৰাম আইডি ডেছক্ৰিপশ্যনত পাই যাব মোৰ ভাগৰ ইউটিউব চেনেল ডেছক্ৰিপশ্যনত পাই যাব তাত গৈ চাই ল'ব এইফালে চাওক গোটেই চবফালে পথাৰ পৰা একদম নৰাই গোটেইখন এই বেলিও ডুবিলে সেইফালে এতিয়া আমি গৈ থাকোঁ ঘৰলৈকে গাইছ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ অকণমান ইনষ্টাগ্ৰাম আইডি ডেছক্ৰিপশ্যনত আছে গৈ ফ'ল' কৰি ল'ব দুইটাই দি থোৱা আছে চাই ল'ব চেক আউট কৰি ল'ব ফ'ল' এটা মাৰি দিব ইনষ্টাগ্ৰামতো দি থাকে আৰু ইউটিউবত ছাবস্ক্ৰাইবটো কৰি দিব আৰু নকৰাকৈ নাথাকিব বেয়া পাগে ন